হয় নেকি? টিচাৰটো কবা কি আহিছে বহুত ভাল লাগিছে। বোৱাৰী আমাৰ লুনাৰ ঘৰলৈ এপাক খবৰ ল'বলৈ যাব লাগিব। লুনা বাপেকৰ গাটো ইমান ভাল নহয়। তাকে জোঁৱাইকো বোলে এতিয়া নাইট ডিউটি দিছে। ছোৱালীজনী অকলে অকলে কেনেকৈ থাকিব? ময়ে গৈ দুদিনমান থাকি আহোঁ নেকি? তই আহিলি আহা বহ নবহ দিয়ক মই মানে এই বস্তু এটাৰ কাৰণেহে আহিছিলোঁ। আজিও ছোৱালী নাইকিয়া হ'ল চাগে। বাকী আপুনি ভালে আছে? আছো। মই ইয়াত আৰু এনেকৈ থাকিব নোৱাৰিম দেই। কিয় কোনে কি কৰিলে? কোনো একো নাই কোৱা। তেনেহ'লে দেউতাক কৈ ৰাস্তাৰ কাষৰ মাটিখিনি আমাৰ নামত কৰা, যাতে আমি ঘৰ বনাম। আজিলৈকে দাদাই মাটি ভাগ বিচৰা নাই। উচিত কথা ক'লে বেয়া। ৰমেনে যদি নাইট ডিউটি বাদ নিদিয়ে নহয় তুমি কিন্তু বৰ বিপদত পৰিবা। কথাটো ময়ো নভবা নহয়। মাৰো আজিকালি গাটো প্ৰায় বেয়াই হৈ থাকে। ৰমেন তোৰ দেউতাক দেখা নাই। সোঁফালে কিবা কাম কৰি আছে নি? ৰমেন তুমি ৰাতি ডিউটিটো নহ'লে বাদ দিয়া। মাৰ অৱস্থাও দেখোন ইমান ভাল নহয়। কি ভাবি আছানো? একো নাই বাবা। ঠিকে আছে গানটো ভাল দিছে। নহয় আপুনি এটা কথা গম পায় নে নাপায়? কি? এই পৰি আৰু বিক্ৰমে সম্পত্তিৰ ভাগ বতৰাৰ কথা পাতিছে। কি হ'ব দিয়া, এনেও এদিন নহয় এদিন আমি বেলেগ হ'ব লাগিবই না। যদি দ পথাৰ মাটিখিনি আমাৰ ভাগত পৰে তেতিয়া আমি মাটি গুটি ঘৰে বনাম নে ল'ৰা ছোৱালী কৰিব? বহুতলৈকে চিন্তা কৰিছা। হ'ব মই আছো নহয় ধৰা। কি কথা বাৰু কচোন? কথা চিন্তা কৰিছোঁ দাদাৰ লগত মই আৰু কৰিব নোৱাৰোঁ। পাৰিলে আমি মাটিখিনি ভাগ কৰি দিওঁ। তাকে পিছে তই কচোন এইটো দাদাৰ লগত ইমান শত্ৰুতা কিয়? সি মোৰ কথা অলপো চিন্তা নকৰে। গোটেই সম্পত্তিখিনি সি নিজৰ কৰি ল'ব খুজিছে। সেইটো কথা। তই ককায়েক আজিলৈকে চিনিয়েই পোৱা নাই। আচলতে তই মানুহ চিনি পোৱা ভুল কৰিছ উপায়। ৰিলছটো বনাই কিন্তু ভাল লাগিল দেই। বহুত ভাল লাগিল। মোৰহে কিবা গানটো ভাল নালাগিলে। মোকহে কিবা এটা ভাল নালাগিল। আটাইতকৈ বেয়া লাগিছে মোৰ। গানটো কিন্তু মোৰ বেয়া লগা নাই। এইটো গানত মই ৰিলছ বনাই 15K ভিউৱাৰ্ছ পাই থৈছো। হ'লেও জুবিনদাৰ গানত পাত্তা নাপায়। কালি টিকেটত ন বিকাশে বেয়া কোবালে। কি চাই আছ? এই চাচোন চাওঁ, অমৰা গছজোপাৰ অমৰাটো খাবলৈ বহুত টেষ্টি। অমৰা টেঙা বুলিহে শুনিছিলো, মিঠা নেকি? ঐ তই গম নেপাৱ নি অমৰা মিঠা ফলত পৰিল? হয় নেকি? মই আজিহে গম পালো। হেৰি তোমালোকৰ ঘৰত কথা এটা শুনিছোঁ বাৰু সঁচানে? কি কথা? এই গম পোৱা মতে তোমালোকৰ হেনো সৰুজন ল'ৰা গোটেই সম্পত্তি হয় নি বাৰু? আজি আপোনাক চেনি নালাগে? কথাটো শুনিহে মই কৈছিলা চেনি নালাগে পাৰিলে খামে চেনি আৰু। আপোনাৰ যদি বেলেগ কথা পাতিবলৈ নাই আপুনি যাওকে। আজি দেখুৱাই নিদিলে ইটোতকে একো চৰা দেখোন। নালাগে দেউতা।
মোক একো সম্পত্তি নালাগে যি সম্পত্তি আছে ভাইটিক আৰু ভণ্টিক ভগাই দে মোক একো সম্পত্তি নালাগে জানো মোৰ তোৰ ওপৰত সেইখিনি বিশ্বাস আছে কিন্তু দেউতাক হিচাপেও মোৰ কিছুমান দায়িত্ব আছে দেখা পালো তোমাৰ ছবি অনাৰিৰা গোপনে আজি ঐ হ'ব ইমান টানিব নালাগে কলিজা বাহিৰ হৈ যাব একেবাৰে নাই সি ভাল গাইছে তাৰ ভৱিষ্যত আছে ই সেই তেতিয়াৰ পৰাই ভাল গায় যেতিয়াৰ পৰা আমি দেখি আছো সি তেতিয়াৰ পৰাই ভাল গায় ইয়াক যি দেখিছো ই জুবিনদাতকেও পোৱা যাব মানুহক তেনেকে ঠাট্টা মাৰিব নাপায় কোন কেতিয়া ক'ত যায় কোনেও গম নাপায় ঐ তহঁতি মোক ঠাট্টা কৰি নাথাকিবি হ'ব দে তোৰ এটা গানৰ প্ৰগ্ৰেম আছে দেৰি হ'ব যাওঁ ব'ল আপুনি এনেই টেনশ্যন লৈ থাকে সোনকালে সুস্থ হ'ব আপুনি টেনশ্যন নল'ব কথাটো গম পোৱা মনে মনে কৈছো তাহাঁতক জানিব নিদিবা মই জানো ভিতৰি কি খেল চলি আছে চব গম পাওঁ এতিয়া মোৰ বাৰু দেৰিবলৈ নকওঁ পাঁচশমান আছোঁ ৰমেনে আজি তোমাক কিবা কৈছিলেনে মাতবোলো কৰা নাই ভালকে আজি ভাতৰ লগত কি আছে তুমি ভাল পোৱা সকলোবোৰ আছে ব'লা জন্ম মৃত্যু বিবাহ সকলো সেই ভগৱানৰ হাততে আছে আমাৰ হাতত কেৱল মোবাইলটোহে আছে ঐ কি কৰি আছ সেই গধূলি সময়ত থকাতকে মহকে মাৰি আছো তই ভালে কৰি আছ দে এইটো যে কামটো পালিহে আকৌ সদৰ খালি অকল ফটোৱাই উঠাইছো যোৱা ঠাণ্ডা নাই ভালেই হ'ল অৱশেষত যে কথাটো বুজি পালে যি কৰে ভালেই কৰে কি হ'ল আপুনি মন মাৰি আছে যে নাই একো নাই আজি কেইদিনমানৰ পৰা লক্ষ্য কৰি আছো আপুনি বৰ মন মাৰি থাকে কি হৈছে নকয় কিয় একো নাই নহয় কিবা এটা হৈছে আপুনি মোৰ পৰা লুকুৱাইছে হ'ব মই কাইলৈ দি খাম এতিয়া তোমাক আনি দিম হ'ব
ছাৰ বহুত বহুত ধন্যবাদ আপোনাক। মোক দেখাত ল'ৰা যে লাগে নি? অঁ তোক 80% ল'ৰা যে নহয় তই ছোৱালীৰ লগত থকাতকৈ তই আমাৰ লগত থাকিলে কিয় আমাৰে ভাল লাগে। বাৰু থেংক ইউ দে যাওঁ গৈ এতিয়া তহঁতৰ পঢ়া শুনা কেনেকুৱা চলিছে কচোন? ঠিকে আছে? তহঁতৰ এতিয়া এটাই সপোন ভালদৰে পঢ়া শুনা কৰিবি আৰু ডাঙৰ মানুহ হবি দেই। হয় ছাৰ, মই ডাঙৰ হৈ ডাক্তৰ বনিমহে ভাবিছোঁ। আৰু তহঁতি নকলি যে? ছাৰ, মই ডাঙৰ হৈ ইঞ্জিনিয়াৰ হ'ম বুলি ভাবিছোঁ। ছাৰ মই ডাঙৰ হৈ পাইলট হ'ম বুলি ভাবিছোঁ। ঠিক আছে, কাইলৈৰ পৰা তহঁতে মোৰ ওচৰত সময়মতে ক্লাছ কৰিবলৈ আহিবি দেই। তোৰ ভাগৰ মাটি মানে আপুনি কি কৰিলে? ভৱিষ্যতে হ'ব লগা গৃহযুদ্ধখনৰ জৱনিকা পেলাইছো। মানে মই তহঁতৰ এটাইখিনিকে গোটাই লৈছো যে তহঁতে কোনো হুলস্থুলৰ সৃষ্টি নকৰিবি আৰু মই যি কৈছো এই কথাখিনি মন দি শুন। আপুনি যি ক'বলগীয়া আছে সোনকালে কওক। জানো তহঁতৰ মোৰ কথা শুনাৰ ধৈৰ্য নাই। আনৰ কথা শুনি নিজৰ মানুহখিনিৰ মাজত শত্ৰুতা বঢ়াই নলবি। আপুনি নিশ্চয় সেই ভদাই কথাই ক'ব বিচাৰিছে। তোমাক যেনেকে ভদাই কথাবোৰ লগাইছে আমাৰ এওঁকো তেনেকে লগাইছে। কথাটো মই আজিহে বুজি পালোঁ। তোমাৰ বুজি পোৱা দেৰি হ'ল বোৱাৰী। চোৱা পৰি, আমি বেলেগ এখন ঘৰৰ পৰা আহিছোঁ। ইয়াৰ মানুহখিনিক আমি এতিয়াও ভালদৰে চিনি পোৱা নাই, গতিকে আমি বেলেগৰ কথা শুনি নিজৰ মাজত শত্ৰুতা বঢ়াই ল'ব নালাগে। ভদাই যদি মই কেতিয়াবা পাওঁ নহয় থকা চুলিকেইডালো উঘালিম। হ'ব, এতিয়া আমি চবেই নিজৰ নিজৰ ভুলবিলাক বুজি পালো যেতিয়া বেলেগে ঘৰ বনোৱা কিয় চিন্তা কৰিব লাগে নে কি ক? আমি একেলগে থাকো। হ'ব দিয়া।